সংবাদ বন্ধুলৈ আমি ঢেকিয়াজুলি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাৰ আহ্বান মৰ্মে আমাৰ ইয়াত আহি পেলাই আমাৰ সংবাদ যুগুতাবলৈ আহিছে। কথা হ'ল কি, যোৱা 2 তাৰিখে আমাৰ ঢেকিয়াজুলি শ্বহীদ নগৰৰ ঢেকিয়াজুলি টু বাটাচীপুৰ ৰোড, এইটো যিহেতু শ্বহীদ ৰতন কছাৰীৰ নামত নামাকৰণ আছিল ৰাস্তাটো। এই ৰাস্তাটো যোৱা 2 তাৰিখ জুলাই 2 তাৰিখ আমাৰ ঢেকিয়াজুলিৰ সন্মানীয় বিধায়ক অশোক সিংঘাল ডাঙৰীয়া অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে মানে অলৰেডি ৰতন কছাৰীৰ নামত উৎসৰ্গিত কৰা নামাকৰণ হোৱা ৰাস্তাটো ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামেৰে নামাকৰণ কৰিছে। এইটো আমি গভীৰভাৱে দুখ অনুভৱ কৰি আছোঁ, কাৰণ ঢেকিয়াজুলি বুলি কোৱাৰ লগে লগে আমাৰ ভাৰতবৰ্ষৰ শ্বহীদ নগৰী হিচাপে মানে জনাজত। কাৰণটো হ'ল কি, আমি ঢেকিয়াজুলিৰ এইসকল শ্বহীদৰ কাৰণে আমি ঢেকিয়াজুলি শ্বহীদ নগৰী বুলি আমি মানে নাম পাইছোঁ। তো এই সময়ত এনেকুৱা অৱস্থাত কি কাৰণত অলৰেডি আমাৰ ৰতন কছাৰী, যিজন ৰতন কছাৰীয়ে শ্বহীদ ৰতন কছাৰী, যিজনে মানে আমাৰ 1942 চনৰ যিটো ভাৰত ত্যাগ আন্দোলন, এই আন্দোলনত নিজৰ মানে জীৱন বলিদান দি পেলাই ভাৰতক স্বাধীন কৰিলে, তেখেতৰ নামত উৎসৰ্গিত কৰা নামাকৰণ হোৱা ৰাস্তাটো আৰু কিয় মানে আমাৰ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামত নামাকৰণ কৰিছে। আৰু এটা মানে খুব দুৰ্ভাগ্যজনক বিষয়, এই যিটো ৰাস্তা, এই ৰাস্তাটো শ্বহীদ ৰতন কছাৰীৰ নামত আমাৰ বৰ্তমানৰ বিধায়ক তেখেতে যোৱা 2017 চনত মানে ৰতন কছাৰীৰ শ্বহীদ ৰতন কছাৰীৰ নামত মানে নামাকৰণ কৰিছিলে। কি কাৰণত তেখেতে বৰ্তমান মানে তৃতীয় কাৰ্যকালৰ কাৰণে মানে আমাৰ বিধায়ক হয়, তো অসম চৰকাৰৰ বৰ্তমান মন্ত্ৰী। কি কাৰণত তেখেতে মানে এই ৰাস্তাটো ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামত নামাকৰণ কৰিছে। শ্যামা প্ৰসাদ মুখাৰ্জীক আমি কোনো পধ্যে বেয়া নাপাওঁ, আৰু শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামত কিবা এটা অনুষ্ঠান প্ৰতিষ্ঠান নামাকৰণ কৰিছে, সেইটোক লৈ পেলাই আমি আমাৰ ক'বলগীয়া একো নাই। কিন্তু যিটো ৰাস্তা ঢেকিয়াজুলি টু বাটাচীপুৰ ৰোড, এই ৰোডটো মানে শ্বহীদ ৰতন কছাৰীৰ নামত যিটো নামাকৰণ আছিল, কি কাৰণত মানে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামত নামাকৰণ কৰিবলগীয়া হ'ল, সেইটোহে আমি মানে বৰ দুৰ্ভাগ্যজনক বিষয় বুলি ভাবি লৈছোঁ। আমি দাবী কৰিছোঁ যে ঢেকিয়াজুলিবাসী হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ, কাৰণ আমি শ্বহীদ নগৰীৰ বাসিন্দা হওঁ, আৰু শ্বহীদ নগৰীৰ বাসিন্দা হওঁ, শ্বহীদৰ কাৰণে আমি গৌৰৱ। এইসকল শ্বহীদক যদি আমি মানে অপমান কৰা হয়, তেতিয়াহ'লে আমাকো অপমান কৰা হ'ব, শ্বহীদকতো অপমান কৰা হৈছে, শ্বহীদক পৰিয়ালক অপমান কৰা হৈছে। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ আৰু আমি দাবী জনাইছোঁ, অতি সোনকালে যি ৰাস্তাটো মানে শ্বহীদ ৰতন কছাৰীৰ নামত আছিল, এই ৰাস্তাটো শ্বহীদ ৰতন কছাৰীৰ নামতে থাকিব লাগে। যিটো কাম মানে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামত নামাকৰণ কৰিছে আমাৰ বৰ্তমানৰ ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংঘাল অসম চৰকাৰৰ মন্ত্ৰী, তেখেতক আমি দাবী জনাইছোঁ যে নামাকৰণ হোৱা অলৰেডি নামাকৰণ হৈ থকা আমাৰ শ্বহীদ ৰতন কছাৰীৰ নামত, তাৰ নামতে থাকিব লাগে ৰাস্তাটো। যদি আহি থকা দিনত আমাৰ এই মানে আৱাজটো নুশুনে চৰকাৰে, বা আমাৰ বৰ্তমানৰ ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অসম চৰকাৰৰ মন্ত্ৰী, তেখেতক আমি সুখেই দিছোঁ যে আমি ঢেকিয়াজুলিবাসী হিচাপে আমি বহুত লজ্জা অনুভৱ কৰিছোঁ, কাৰণ ঢেকিয়াজুলি বুলি কোৱাৰ লগে লগে আমাৰ ভাৰতবৰ্ষত শ্বহীদ নগৰী হিচাপে গণ্য কৰা হয় বা নাম আছে। তো ইয়াক অপমান কৰাৰ কাৰো অধিকাৰ নাই। যিহেতু ঢেকিয়াজুলি শ্বহীদ নগৰী নাম পাইছে, শ্বহীদৰ কাৰণে নাম পাইছে। ৰতন কছাৰীও এজন মানে আমাৰ শ্বহীদ হয়। 1942 চনত তেখেতে ভাৰত ত্যাগ আন্দোলনত মানে জড়িত হৈ পেলাই তেখেতে বলিদান দিছে, নিজৰ জীৱনটো বলিদান দিছে। সেয়েহে আমি অনুৰোধ জনাইছোঁ, আমি নিখিল বড়ো ছাত্ৰ সন্থা ঢেকিয়াজুলি আঞ্চলিকৰ পৰা আমি অনুৰোধ জনাইছোঁ, আৰু আমি দুখ পাইছোঁ তাৰ কাৰণে আমি আপোনালোকক মাতি পেলাই আজি সংবাদ মাধ্যমক মাতি পেলাই আমি এই কথাটো আমি অৱগত কৰিছোঁ। যদি আমাৰ দাবী মানি নলয়, আহি থকা দিনত আমি দল সংগঠনে আমি একজোট হৈ পেলাই আমি ইয়াৰ বিষয়ে আমি গধুৰকৈ মানে পদক্ষেপ ল'বলগীয়া বাধ্য হ'ম। কাৰণ এই যিটো যোৱা 2 তাৰিখত
ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী নামত অলৰেডি আমাৰ শ্বহীদ ৰতন কছাৰী নামত থকা ৰাস্তাটো মানে শ্যামা প্ৰসাদ মুখাৰ্জী নামত নামাকৰণ কৰা হৈছে। এই নামাকৰণ কৰা সময়ছোৱাত আমাৰ লোকেল মানে দল সংগঠন, আমাৰ অঞ্চলৰ দল সংগঠন বা সামাজিক ব্যক্তিক বা বুদ্ধিজীৱীক মাতি পেলাই এই সিদ্ধান্তটো লোৱা হোৱা নাই। মিউনিচিপালিটিক মাতিছে, মিউনিচিপালিটিটো এটা গভৰ্ণমেণ্ট লিঙে হয়। তো আমি ক'বলৈ বিচাৰিছোঁ, যাৰ কাৰণে আমি দুখ পাইছোঁ, দল সংগঠনক বা বুদ্ধিজীৱীক অঞ্চলৰ বুদ্ধিজীৱীক যদি জনাই পেলাই এই কামটো কৰিলে হয়, এই আজি এই মানে এই সমস্যাটো নহ'লে হয়। কিন্তু বুদ্ধিজীৱী বা বুলি যাক ভাবা যায় সেই তেখেতসকলেতো এতিয়ালৈকে বিৰোধিতা কৰা নাই। তাকে আমি ঢেকীয়াজুলি কিছুমান আমি নজৰ ৰাখি আছোঁ বা নজৰ দি আছোঁ, যিসকলক আমি ঢেকীয়াজুলি বুদ্ধিজীৱী বুলি গণ্য কৰোঁ সেইসকলে আজি কিয় মৌন? এইটো এটা ডাঙৰ প্ৰশ্ন। আজি আমি যাক ঢেকীয়াজুলিৰ বুদ্ধিজীৱী বুলি কওঁ, এই ক্ষেত্ৰতো তেখেতলোকে আজি মৌন অৱলম্বন কৰিছে। কি কাৰণে মৌন অৱলম্বন কৰিছে আমি মানে চিন্তিত হৈছোঁ। সেয়েহে আমি তেখেতলোককো মানে আমি আহ্বান জনাইছোঁ। আমাৰ কোৱাটো যদি ভুল হৈছে এইটো তেখেতলোকৰ কথা, কিন্তু আমি যিহেতু শ্বহীদ নগৰীবাসী হিচাপে প্ৰত্যেকজন ঢেকীয়াজুলিবাসীহে আমি মানে লাজ অনুভৱ কৰিছোঁ আজি, যে শ্বহীদ আমাৰ ৰতন কছাৰী নামত নামাকৰণ থকা ৰাস্তাটো কি কাৰণত মানে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী নামত নামাকৰণ কৰিছে। এইটোতো বৰ মানে চিন্তনীয় বিষয়, বৰ মানে লাজৰ বিষয়। ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীকো লাজ কৰা হৈছে, আৰু আমাৰ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীটো লাজ কৰা হৈছে আমাৰ শ্বহীদ ৰতন কছাৰী যিটো পৰিয়াল, আৰু শ্বহীদ ৰতন কছাৰী যিটো ৰতন কছাৰী তেখেতকো মানে লাজ খোৱা হৈছে, অপমান কৰা হৈছে। এইটোকে আমি আহ্বান জনাইছোঁ, অতি সোনকালে যিটো ৰাস্তাটো শ্বহীদ ৰতন কছাৰী নামত আছিল, ৰতন কছাৰী নামতে থাকিব লাগে।